আজি আপোনালোকক দেখুৱাম চিকেন বনাই কেনেকৈ মই ঘৰত অফিচ পৰা আহি বনাওঁহি প্ৰায় লাগি থাকোঁ খুব ভাল লাগে মই দেখুৱাই যাম চাই যাব চিকেন বনাম আজি খুব এটা ধুনীয়া পদ্ধতি থুলমূলকৈ দেখুৱাই যাম আপোনাক এয়া চিকেন লৈছোঁ আধা কেজি চিকেন আপোনাৰ অকণমান গৰম পানীত কুহুমীয়া গৰম পানী দি পেলাই হালধি অকণ দি আকৌ হেৰি কৰি লৈছোঁ বইল কৰি লৈছোঁ পিঁয়াজ লৈছোঁ আৰু আদা নহৰু লৈছোঁ এয়া মাংসত দিবলৈ দুটা জলকীয়া আৰু পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ মাংসত বিলাহীও দিম দুটা সৰু সৰুকৈ কাটি ল'ম বিলাহী আমাৰ ঘৰত তেনেকুৱা খুন্দনা মিক্সি আছে খুন্দনাত খুন্দিও ভাল লাগে আদা নহৰুটো খুন্দনাত খুন্দি লৈছোঁ কেৰাহী লৈছোঁ কেৰাহীতে মই তেল দিম তেলটো মই বহুত বেছি নিদিওঁ পিঁয়াজটো মই অকণমান বাদামী কালাৰ হোৱালৈকে ভাজি লওঁ পিঁয়াজটো তেলত পিঁয়াজ দিলোঁ এয়া পিঁয়াজটো অলপ বাদামী কালাৰ হোৱাৰ পাছত এতিয়া ইয়াত সৰুকৈ কাটি থোৱা বিলাহী আৰু পিচি থোৱা আদা নহৰু পেষ্টটো মই গোটেইখিনি অলপ চিমত গেছটো চিমত থাকিলে মই ভাজি ল'ম এতিয়া ইয়াতে মই এচামুচতকৈ অলপ কম জিৰা পাউডাৰ ঘৰত পিচি থোৱা ইয়াতে মই এড কৰিম এতিয়া ইয়াতে দিম হালধি অকণমান দিম কমাই দিছোঁ হালধি যিহেতু মই মাংসটো বইল কৰোঁতেও হালধি দিছিলোঁ এতিয়া মই ইয়াত চিকেনখিনি ইয়াত এতিয়া মই নিমখটো দিম নিমখটো সোৱাদ অনুযায়ী দি ল'ব আপোনালোকে এতিয়া চিকেনটো মই এনেকৈ অলপ সময় ভাজিম এতিয়া চিকেনটোত মই অকণমান পানী দিম সেইটোতে মই আলু দিম আলু 400 মান দিম আপোনালোকে দিওঁ বুলি ক'লেও দিব পাৰে নিদিওঁ বুলি ক'লেও নাই আলু মাংসত খাই মই ভাল পাওঁ সেইকাৰণে দিছোঁ এতিয়া অলপ সময় ভাজিম এতিয়া মাংসটোত মই পিচি থোৱা অকণমান জালুকৰ গুড়ি আধা চামুচো মাংস হৈছে আৰু এতিয়া ধনিয়া দিম তাৰপৰা মাংস নমাম আৰু ধনিয়া দিছোঁ ধনিয়া হাতে
হাতে ছিঙি দিলে চেণ্টটো বৰ ধুনীয়া হয়। হৈ গ'ল মাংস মোৰ দেখুৱাই দিয়া মাংসটো। বাই বাই, আজিলৈ বাই বাই।